Good morning. Good morning. বিহু লাগিলে ইয়াত এই ব্ৰেকফাষ্টটো কৰি ললো বৰষুণ দিলে শুটিং কৰিব পৰা নাই ফুৰুৰ গুৱাহাটীৰ পৰা ভাগৱত আহিলে শুটিং কৰিব পৰা নাই এতিয়া এয়া শুটিং কৰা মানুহ বৰষুণৰ বতৰ কি কৰিম কাৰণে অকমান জানাবে বাগৰিছো Hello friends, welcome back to my YouTube channel Budhin Entertainment. পুনৰ স্বাগতম জনাইছো এটা নতুন বিহাইণ্ড দ্য সিন ভিডিও লৈ। তো কালি আমি থাকিলো ইয়াতে আমাক ইয়াতে থকাৰ ব্যৱস্থা কৰি দিছে। ইয়াতে এইখন বিছনাত মই আৰু এইখন বিছনাত নবদা। বাকি এফালে আমাৰ ৰাইজসকল আছে। এইটো কোনোবা আছিলে থৰুটা আছিলে চাগে। এই হাতি ইয়াতে আছে। ইয়াত আকৌ বেলেগ চিষ্টেমত ইয়াত একদম পুৰা আমাৰ বিলা মাইনাহঁতৰ মেকআপ চলি আছে ইয়াতে গুড মৰ্ণিং দাদা গুড মৰ্ণিং আমি বিভিন্ন আছি আছো গুড মৰ্ণিং গুড মৰ্ণিং বিহু লাগিলে ইয়াত তাকে তলা মাৰিলো এতিয়া আমি যাওঁ নেকি দাদা সেইফালে সিহঁতি গ'ল আগতীয়াকে এতিয়া আমি যাওঁ আমাক ইয়াতে আচলতে থাকিব দিছে এইটো আইবিটো আমি ইয়াতে আছো 7 দিন আহি ব্ৰেকফাষ্টটো কৰি ললো বৰষুণ দিলে শুটিং কৰিব পৰা নাই ফুৰুৰ গুৱাহাটীৰ পৰা ভাগৱত আহিলে শুটিং কৰিব পৰা নাই এতিয়া আমি হা ব্ৰেকফাষ্টটো কৰিলে কিন্তু শুটিং কৰিব পৰা নাই যিটো কামৰ কাৰণে আহিছে সেইটো কামেই কৰিব পৰা নাই তো ভগৱানক বৰষুণ এৰক আৰু এয়া শুটিং কৰা মানুহ উপায় নাই আৰু ই আকৌ খেলিছে কিবা খেলি আছে সিহঁতি বলিয়া হলে সিহঁতি এয়া বৰষুণৰ পিছত আমি শ্বুটিং আৰম্ভ কৰিব লৈছো তাই ওলাই মেকআপ লৈও মেকআপ গুচি গ'ল আকৌ মেকআপ ল'ব লাগিব লাঞ্চ কৰিলো তাৰপিছত সেয়া দেখিছে নহয় তাই অৱস্থাত দেখিয়ে গম পাইছে ঠাণ্ডা লাগিছে সেইকাৰণে গৰম উঠাবৰ কাৰণে নাচি আছো জপিয়াই আছো কি কৰি আছে মই নিজেও গম পোৱা নাই তাকে তো বন্ধুসকল আপোনালোকে মৰিবাৰ চেনেলটো ভিডিঅ' চাই নে নাচাই মোৰ এটা ইউটিউব চেনেল আছে মই তাত ব্লগ বনাও আপোনালোকে সকলোৱে চাব ময়ূৰী গৌতম আৰু লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব লগতে সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু মোৰ যিটো চেনেল এইটো চেনেল ফাৰ্ষ্ট মৰিবাৰ পৰামৰ্শতে মই বনাইছিলো মানে মই তাক কৈছিলো যে তুমি চেনেল কৰা তুমি কৰিব পাৰিবা আৰু মানে মানুহে চাব মানে মৰম কৰিব এনেকৈ কৈছিলো বাৰু আপোনালোকে মৰমো কৰিছে তেনেকে থেংক ইউ সো মাচ তাৰ মৰিবাৰ চেনেলটো ইয়েছ মোৰ চেনেল ইয়েছ দৰ্শক অৰ্ডাৰ প্লিজ যাম অন ৰলে অ্যাকশন দিয়ক আজিলে সামৰণি আমাৰ নবদা আজিলে সামৰণি পুনৰ কাইলৈ লগ পাম আৰু আজি শেষ হৈ গ'ল আজি ভিডিঅ'টো ৰাখনি সেইকাৰণে ভিডিঅ'টো আপলোড নকৰোঁ কওক শ্বুটিং চলি আছে আৰু আমাৰ লগ পাম ধুনীয়াকৈ ন য়েছ নেক্সট ডে চেম কালিৰ নিচিনাকে বৰষুণৰ কাৰণে শ্বুটিং যাব নোৱাৰিলোঁ আমি আমাৰ সকলোবোৰ ৰৈ আছে আহি কেনে মন্দ আহি ৰৈ আছেহি বৰষুণৰ কাৰণে মানে একদম আমি শ্বুটিং কৰিব পৰা নাই এইকেইদিন ইমান বৰষুণ দিছে নহয় তাতে আমাৰ আউটডোৰ চিন আছিলে সেইকাৰণে আৰু কি হয় আজি এটা দিনটো দেখাম শ্বুটিং নাই এতিয়া মই এয়া মাছ বনাই আছো মাছ ফ্ৰাই কৰি আছো ধনীদাৰ লগত আহি কেনে হা কি কৰিব বিচাৰিছা আহিছো খাই চাওঁ চিঙৰা এটা ফাৰ্ষ্টে টেষ্ট কৰি চাওঁ তাৰপিছতে খাম নে কি লোৱা
ভিডিঅ' ফটো নহয় পষ্ট দি লাভ নাই বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং বাই বাই